পৰা বঞ্চিত মহানগৰবাসী। জালুকবাৰী আৰক্ষী থানাৰ OC উপেন কলিতাই দেখুৱালে মহানুভৱতা। যোৱাকালি নিশা 9:30 জালুকবাৰী আৰক্ষী থানাৰ সন্মুখত এজন যুৱকে অক্সিজেনৰ অভাৱত উশাহ ল'ব নোৱাৰি মাটিত বাগৰি পৰে। তেনেস্থলত ঘটনাস্থলীত কেইবাজনো যুৱক উপস্থিত হয়। জানিব পৰা মতে লোকসকলে 108 নম্বৰত বহুবাৰ ফোন কৰি জনোৱাৰ পিছতো কোনো সঁহাৰি নাপালে। ওলোটাই তেওঁলোকৰ পৰা নানানটা কথাৰ ভেকু ভাওনা দেখুৱাহে পৰিলক্ষিত হয়। তাৰে পৰিপ্ৰেক্ষিতত যেতিয়া যুৱকজনৰ অৱস্থা অতি সংকটজনক হয় তেনেস্থলত জালুকবাৰী আৰক্ষী থানাৰ OC উপেন কলিতাই নিজৰ জীৱনৰ কথা নাভাবি কোনো পিপি কিটৰ সুবিধা নথকা স্বত্তেও ৰোগীজনক নিজৰ বাহনত বহাই আয়ুৰ্বেদিক কলেজ অৰ্থাৎ কোভিড চেণ্টাৰত থৈ অহাৰ ব্যৱস্থা কৰে। ইয়াতে চেকিং চলি আছিলে, কিন্তু অলপ ছাডেন আমি চালোঁ এনেকুৱাকৈ পৰি আছে। ই ক'ৰবাৰ পৰা আহিছে মানে। এই চাওক, এই কৰোণা কালত প্ৰশাসনে নিজৰ ৰিস্কত কেনেকৈ পেচেণ্ট এজনক উঠাই আছে আপোনালোকে চাব পাৰে। কেনেকৈ ৰিস্ক লৈছে, লাইফ ৰিস্ক লৈ পেলাই, য'ত এম্বুলেঞ্চ সেৱা 108 ইয়াতে থাকিব লাগিছিলে, কিন্তু ইয়াতে 108ৰ কোনো ব্যৱস্থা নাই। যাৰ কাৰণে আমাৰ OC ছাৰে এইখিনি পদক্ষেপ লৈ পেলাই দেখা যায় মানুহখনক মাতি পেলাই দাঙি পেলাই উঠাই লৈ গৈ আছে। এইখিনি ৰিস্ক কাৰণে আমি নিজে দাঙি উঠাই দিছোঁ। ঠিক আপুনি মাস্কখন লৈ লওক, আপোনালোকৰ লাইফত সময় পোৱা নাই মাস্ক পিন্ধিবলৈ। এইটো হ'ল পৰিৱেশ হৈ আছে আমাৰ জালুকবাৰী মালিগাঁও। আপোনালোকে চাব পাৰে যে আমাৰ জালুকবাৰী আউটপোষ্টৰ পুলিচ ষ্টেচনৰ OC ছাৰ লগতে আছে। তেখেতৰ সহযোগিতাত এটা পেচেণ্টক উদ্ধাৰ কৰা হ'ল এতিয়া ৰাস্তাৰ পৰা। 108 এতিয়ালৈকে আহি পোৱা নাই। যোৱা 1 ঘণ্টাৰ পৰা ফোন কৰা হৈ আছে, কিন্তু কোনো ধৰণৰ ব্যক্তিৰ ফালৰ পৰা আমি ধন্যবাদ যাচিছোঁ আমাৰ OC ছাৰক, কিন্তু জালুকবাৰী পুলিচ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতৰ জালুকবাৰীৰ পৰা দীপায়ন চৰকাৰ ৰিপৰ্ট, মিৰৰ 7।